হেল্ল' গাইজ নমস্কাৰ। এয়া আছে গুৱাহাটীৰ যাম। আপোনালোকে ভাবিছে জামত কিয় লৈ আহিলে, কিন্তু আপোনালোকক ভাবিছোঁ মোৰ আজি নিজৰ ডিউটিত লৈ যাওঁ। মই কি কৰোঁ ডিউটি যাই চাই থাকক। এয়া আছে মানে ফ্ৰেঞ্চাইজি দোকান এখন হয়, তো আমি কোম্পানীৰ ষ্টাফ তো 2জন বা 3জনে আমি ষ্টাফ থাকোঁ। গোটেইখিনি বস্তু নিজে কৰিব লাগে। ফুলৰ টাব চাইনিজ নিজে উলিয়াই দি থাকোঁ। তাৰপিছত এই বস্তু উলিয়াই দি থাকোঁতে মোৰ এটা পাৰ্চেল আহিল। বিগ বিলিয়ন ডে চলি থাকে, তাৰে পৰা অৰ্ডাৰ দিলোঁ। কিন্তু জিন্সৰ দোকানতে আছোঁ, তথাপিতো ফ্লিপকাৰ্টৰ পৰা কিনা এটা মজা আছে। তো যিহেতু অলপমান চিম্পুল মানুহ, যিহেতু চিম্পুল জিন্স এটাই অৰ্ডাৰ দিলোঁ। প্ৰথমতে প্ৰাইচ টেগটো চাই লওঁ ৰ'ব, তাতে প্ৰাইচটো কি আছে, মই কিমান দিছোঁ। অলপমান প্ৰফিট হৈছে। তো বৰষুণ দিলে গধূলি সময়খিনি, তো গধূলি সময়খিনি এনেকৈ পাৰ কৰিলোঁ। অলপমান বাহিৰত ওলাই যায় কি পায় কি নাপায় চাই আহোঁ ৰ'ব অলপ। আৰু এই জেগাখিনি লাল গণেশ বুলি ক'লেও ভুল নহয়, মানে লাল গণেশ আৰু কালা পাহাৰৰ মাজতে হয়। তো ৰাস্তাখিনি দেখিছে, এপিনে আছে ষ্টেডিয়াম, আৰু ইয়াতে এখন বেকাৰীত সোমাই পেলাই বেকাৰীত কি পাই চাই আছোঁ। ভাল বস্তু চাওক, কিমান ৰকমৰ বস্তু আছে, কিন্তু মই একবিধ খাওঁ আৰু যিয়ে নহওক। খোৱা হ'লেও এইটোৱে জীৱন, ৰাতিপুৱা আহা আৰু ৰাতি যোৱা। বাই বাই।